বন্ধুসকল, আজি আহিছোঁ আমি কাজিৰঙালৈ। মই, মোৰ ছোৱালী, হাজবেণ্ড আৰু তেওঁৰ লগৰ এজন, মোৰ নিজৰ খুৰাৰ জিপচিত। তেওঁৰ নিজৰে জিপচি আছে। আপোনালোকক কণ্টেক্ট নাম্বাৰটো লাগিলে মই দি দিম। তেওঁৰ লগত যোগাযোগ কৰি কাজিৰঙা চাবলৈ আহিব পাৰিব। খুব ভাল ভদ্ৰ মানুহ এজন, আপোনালোকে কথা পাতিলেই গম পাব। এয়া চাওক মূল প্ৰৱেশদ্বাৰ। আমাক চেক কৰি হোৱাৰ পিছত আমি এয়া লাহে লাহে কাজিৰঙাৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া সেউজীয়া। মনটো বহুত শান্ত লাগি যায়। এয়া চাওক, বহুত দূৰত ম'হ আৰু এফালে গঁড় চৰি আছে। সেইয়া দূৰত, এইটো একেবাৰে ৰাস্তাৰ কাষতে এটা অকণমানি পহু। আমি ভিতৰলৈ লাহে লাহে প্ৰৱেশ কৰি গৈ আছোঁ। যিমানেই গৈ আছোঁ সিমানেই বিৰাট ভাল লাগি আহিছে। এইটো এটা প্ৰকাণ্ড ম'হ চক, ইয়াৰ লগতে আৰু 2-3টা ম'হ আশে পাশে আছে। এই বিলখনতো যথেষ্ট মাছ আছে। এই চৰাইটোৰ নাম কি বাৰু, কমেণ্ট বক্সত জনাবচোন। এয়া ইমান পহু চক, আগতে ইমান পহু দেখিবলৈ পোৱা নাযায়। পহু হওক, গঁড় হওক। আজিকালি টুৰিষ্টো যথেষ্ট পৰিমাণে আহে। এয়া চাওক কিমান গাড়ী, 500ৰ ওপৰত জিপচি আছে ইয়াত কাজিৰঙাত, কিন্তু তথাপিও কম হয় টুৰিষ্টৰ বাবে আজিকালি। খুৰাই কৈছিল প্ৰধানমন্ত্ৰী আহি যোৱাৰ পিছত হেনো যথেষ্ট সংখ্যক টুৰিষ্ট ইয়ালৈ আহিছে এইবাৰ। বিৰাট ভাল লাগে এনেকৈ ভিতৰত গ'লে, মনটো শান্ত হৈ যায় মোৰ কাজিৰঙাখনৰ এনেকুৱা ডেভেলপ দেখি কিমান ভাল লাগে। এয়া গঁড় চব ইমান ওচৰতে ওচৰতে চৰি আছে, কোনো ভয় সংশয় নাই ইহঁতৰ। এই কেম্পটোতে আমি অকণমান দেৰি গাড়ীখন ৰখাই অলপ খোজকাঢ়ি বিলৰ সৌন্দৰ্য, আৰু যথেষ্ট সংখ্যক পেলিকানো আহে এইখিনি সময়ত, সেয়াকো চালোঁ। খুব ভাল লাগিলে। এয়া খুৰা, এয়া এটা পহুৱে ৰাস্তা ইপাৰলৈ যোৱাৰ এটা দৃশ্য, খুব সুন্দৰ হয়। আমি সি ভয় খাব বুলি আমাৰ পিছত অহা জিপচিকেইখনক ঠাইতে ৰখিবলৈ ক'লোঁ, আৰু কি সুন্দৰকৈ পহুটোৱে পাৰ হৈছে চব। এয়া কেৱল পহু, বহুত প্ৰজাতিৰ পহু আছে। এয়া তাৰ পৰা আহি আমি বৰগছ ৰিজৰ্টত। এই ৰিজৰ্টখনো দেখিবলৈ খুব সুন্দৰ, সেউজীয়া সেউজীয়া কেৱল, তাৰ মাজত ৰিজৰ্টখন। আপোনালোককো দেখুৱাই দিওঁ ভিতৰৰ দৃশ্যখিনি, কেনে লাগে ক'ব। আৰু বহুতে হয়তো আহিছেও কাজিৰঙা, নহয়নে? কাজিৰঙাখন সঁচাই মনোমোহা, কেৱল মাত্ৰ সেউজীয়া। মোৰ মাৰ ঘৰ কাজিৰঙাত। মাৰ মানে মোৰ দেউতাৰ ঘৰ, দেউতা মা দুইজনৰে। মাজে মাজে আহোঁ ইয়াত থাকিবলৈ, তেনেকুৱা সময়তে কাজিৰঙাখনো এপাক ভিতৰলৈ সোমাই চাওঁ। খুব ভাল লাগে, মনটো সম্পূৰ্ণ শান্ত হৈ পৰে। জীৱনৰ যান্ত্ৰিকতাৰ পৰা আপোনালোকেও মুক্ত হৈ আহি এদিন এনেকৈ কাজিৰঙাখন চাই যাবহি। সেউজীয়াই আপোনালোকৰো মনটো সুন্দৰ কৰি তুলিব। ধন্যবাদ।